তো তেলটো ভৰাই ল'লোঁ ধুনীয়াকৈ ইয়াতে। তো আমাৰ লগৰখিনিও তাত ৰখিয়ে আছে, তো মই তাত যাম। তো আজি গম পাইছে চাগে মোৰ অকণমান অহা দেৰিয়ে হৈ গ'ল, কাৰণ আজি মই জাষ্ট মৰ্ণিঙত আপোনাৰ ডিৰাঙৰ পৰা আহি পাইছোঁহি, আপোনাৰ 5টা বজাত ডিৰাঙৰ পৰা আহি পাইছোঁহি। তো মানে প্ৰব্লেমটো হ'ল কি, আমি সোনকালে অহা কথা আছিলে, কিন্তু গাড়ীটো প্ৰব্লেম হৈ গ'ল। গাড়ীটো মানে যোনটো গাড়ী লৈ গৈছিলোঁ, গাড়ীটো প্ৰব্লেম দি দিলে। গাড়ীটো আপোনাৰ বেৰিংটো গুচি গ'ল, তাৰপৰা আপোনাৰ ব্ৰেক ফেইল হ'ল। তো বহুতখিনি প্ৰথমে 2টা বজাত পোৱাহি কথা আছিলে আজি ৰাতি, কিন্তু কথা হ'ল কি আজি 5টা বজাত পাইছোঁহি, মৰ্ণিং 5টা বজাত পাইছোঁহি। চাওঁতো ৰুমলৈ ছেফটি হোৱাৰ পিছত আপোনাৰ ধৰি লওক 5:30 6টা বাজিব হ'ল। মেক্সিমাম মই 45 মিনিট মানে হৈছোঁ। গোটেই 2 দিন কণ্টিনিউৱাছ 2 দিন মোৰ টোপনি ক্ষতি, 2 দিন হোৱাই নাই মই। তো টোপনি ক্ষতি হয়, তথাপিতো ওলাই আহিছোঁ, কিয়নো আজি 15 আগষ্ট হয়। 15 আগষ্ট আমাৰ এটা স্পেচিয়েল ৰাইড আছে। তো আপোনালোক সকলোকে লগ কৰিবলৈ গৈ আছোঁ, তো মজা লাগিব এই ৰাইডটো। আমাৰ 2টা ফ্লেগ আছে, এটা হৈছে আমাৰ জাতীয় পতাকা আৰু এটা আছে আপোনাৰ আমাৰ যোনটো গ্ৰুপৰ এটা বেনাৰ, 2টা লগাই দিছোঁ। পিছত আছে ফ্ৰণ্টত আছে আপোনাৰ এইটো আমাৰ জাতীয় পতাকাটো, আৰু পিছত ৰাখিছোঁ আমাৰ গ্ৰুপৰ বেনাৰখন। ৰাইডাৰ গেলেৰীৰ লগত কৰি আছোঁ মই আজি, ৰাইডাৰ গেলেৰীৰ লগত কৰি আছোঁ। তো কিন্তু আমাৰ নাহৰলগুণৰ ৰুট কণ্ডিশ্যনটো দেখি মানে যাবলৈ টাইমটো মানে মেনেজ কৰিব নোৱাৰি, বহুত প্ৰব্লেম হৈ যায় টাইম মেনেজ কৰিবৰ কাৰণে। তো চাই লওঁ কেনেকৈ কি কৰি মেনেজ কৰিব পাৰি। তো একেবাৰে লগ পাই আছোঁ আপোনাৰ বান্দৰদোৱা গেটত। তো এইটোতো অৰুণাচল হয়, তো আমাৰ অসমৰ বান্দৰদোৱা যোনটো গেট হয়, তো তাত লগ পাই আছোঁ, বলক। তো আমাৰ মিটআপ পইণ্টত মই আহি পাই গৈছোঁ। তো দেখা যাওক কোন কোন আছে নাই, তো চাই ল'ব লাগিব প্ৰথমতে কোন কোন আছে নাই। তো মেবি এইকেইটা ল'ৰাকেইটা হ'ব চাগে। ফাইনেলি আহি পাই গ'লোহি। তো আমাৰ বাইকৰ যিমানখিনি আহিবলগীয়া আছিলে বাইকৰ, তো মেক্সিমামেই আহি গ'ল বুলি ক'ব পাৰি। এতিয়ালৈকে আপোনাৰ 12খনমান আহিছে, 12খন আহিছে, আৰু আহিবলৈ আছে কেইখনমান। তো চাব পাৰিছে বাইকৰ লাইনটো ইয়াতে কৰি দিয়া হৈছে। তো বঢ়িয়াকৈ আমি যাম আজি আপোনাৰ কিমিনৰ অভিমুখে। তো গোটেইখিনি বাইকাৰ আহি পাই গৈছে বৰ্তমান। তো আমি লাহে লাহে ওলাবলৈ চেষ্টা কৰিম যিমান জলদি। তো আমাৰ বাইকৰ লাইনআপটো দেখিছে কিমান সুন্দৰ লাগিছে দেখিবলৈ। তো কিবা বুলি কয়, তো আমি আহি হাৰমতি পাৰ হৈ গ'লোঁ, হাৰমতি ক্ৰছ কৰিলোঁ, আহি পাই গ'লোঁ এতিয়া আপোনাৰ পহুমৰা। তো ইয়াৰ পৰা আৰু কিমিনলৈ আছে আপোনাৰ 16 কিলোমিটাৰ, বেছি নাই আৰু 16 কিলোমিটাৰ আছে। 16 কিলোমিটাৰ যোৱাৰ পিছত আমাৰ যোনটো আমাৰ কিমিন ভিউ পইণ্টলৈ যোনটো আহিছোঁ, তাত আমি পাই যামগৈ। নেক্সট আপোনাক লগ পাই আছোঁ আকৌ আপোনাৰ যোনটো আমাৰ কিমিন ভিউ পইণ্ট হয়, তাত লগ পাই আছোঁ। আহি পাই গ'লোহি, আৰু ইয়াৰ পৰা আপোনাৰ 3 কিলোমিটাৰ আছে। তো আমাৰ পিছত আমাৰ গোটেই বাইকাৰখিনি এইখিনি আহি পাই গ'লো, ইয়াতে আহি গ'ল। তো বাইকাৰ এইটো এটা R15, তো এইটো R15 M, যদি কৈছোঁ যে R15 M কিটটো লগাই থৈছে বুলি, R15ত R1 M কিটটো লগাই থৈছে। তো কি চাকাচটো গাড়ী আছে। তো এই বাইকখনৰ আপোনাৰ মডিফিকেশ্যন চাবলৈ হ'লে আমাৰ তলতে চেনেলটোৰ লিংকটো দি দিম, যাৰ হয় NLP ৰাইডাৰ বুলি এজন আছে, আমাৰ লগতে গ্ৰুপত গৈছিলে। তো তেওঁৰ আপোনাৰ চেনেলটো তলত দি দিম, তো আপোনালোকে গৈ পেলাই চাব পাৰে। এনে যোনটো আপোনাৰ R15 V2ত যোনটো আপোনাৰ R1 M-ৰ যোনটো কিট লগাই থৈছে, সেইটো বিষয়ে আপোনাৰ ডিটেইলছত চাব পাৰিব। তো তলতে লিংকটো আছে, আপোনালোকে গৈ চাব পাৰে। তো বাকী আমাৰ বাইকাৰখিনি ইয়াতে ৰখি আছে, গোটেইখিনি যিমানখিনি আহিছিল টোটেল 19খনমান বাইক হৈ গ'ল। টোটেল 19খন বাইক একেলগে এটা মানে এটা ফিল্ডে বেলেগ হৈ গৈছে, এটা ফিল্ডে বেলেগ হৈ গৈছে।
পাই গ'লোহি কিমিনত। কিমিনৰ যোনটো মেইন ভিউ পইণ্ট আছিলে সেইটোৱে আছিলে য'লে নেকি আমি আহিছিলোঁ সেইটোৱে হয়। মোৰ লগত আছে আপোনাৰ যোনটো কিমিন ভিউ পইণ্টৰ যোনটো মেইন অ'নাৰ হয় জেমছ, তেওঁৰ নামটো হ'ল জেমছ হয়। তো তেওঁ মোৰ লগত আছে। তো এজন আছে মিষ্টাৰ জেমছ। হেল্ল' এভৰিৱান। তো তেওঁ অকণমান এক্সপ্লেইন কৰি দিব যে এই কিমিন ভিউ পইণ্টলৈ আহিবলৈ কোনফালে আহিব লাগিব, কেনেকৈ ইয়াত ফেচিলিটি কি কি আছে। তো তেওঁ ধুনীয়াকৈ এক্সপ্লেইন কৰি দিব। তো আহক জানি ল'ম। हेलो एवरीवन, मेरा नाम जेम्स है एंड आई एम द ओनर ऑफ किमिन व्यू पॉइंट। तो थैंक यू टू मिस्टर हिरंजू माय डियर फ्रेंड फॉर कमिंग ओवर हियर। यहाँ में आके आपने इतना दोस्तों को लाया, एंजॉय किया, तो मुझे बहुत खुशी लगा। तो अभी जो भी आता है यहाँ पे बहुत सारे आदमी आते हैं जो रास्ता पता नहीं चलता है, तो भटक जाते हैं। तो उनको मैं बताना चाहूँगा कि जब आप किमिन घुसते हो, आफ्टर क्रॉसिंग किमिन मार्केट पार करने के साथ साथ आपको लेफ्ट साइड जाना है। लेफ्ट साइड जाने से क्या है कि आपको ऊपर उठते रहना पड़ेगा। हायर सेकेंडरी को क्रॉस करना पड़ेगा फर्स्ट टाइम। स्कूल को आपको क्रॉस करके आप उठना पड़ेगा। तो आप उठने के बाद में आपको वहाँ पे एक हमारा बोर्ड भी है, किमिन व्यू पॉइंट का साइन बोर्ड होगा। तो उसको देख के आपको लेफ्ट साइड में आते रहना है। रास्ता थोड़ा कच्चा है, फिर भी एक तरह का एडवेंचर है आपके लिए। एक बाइक राइडर के लिए मतलब फुल एडवेंचर मिल जाएगा। পহুমৰা से आने से लिए भी वो इतना तकलीफ नहीं होगा। तकलीफ नहीं है। তো পহুমৰাৰ পৰা আহিব বিচাৰিলেও আপোনালোকে আহিব পাৰে, কাৰণ পহুমৰাৰ পৰা আপোনাৰ ইয়ালৈকে আপোনাৰ 22 কিলোমিটাৰ ৰাস্তাৰ, অনলি 22 কিলোমিটাৰ। তো ৰাস্তাৰ কণ্ডিশ্যন বহুত ধুনীয়া হয়। তো ছাৰে যেনেকৈ কৈছে যে আপোনাৰ যোনটো হায়াৰ ছেকেণ্ডেৰী আছে, হায়াৰ ছেকেণ্ডেৰী কাষেদি আপোনাৰ তাত চাইনবোৰ্ড লগাই থোৱাই আছে যে কিমিন ভিউ পইণ্ট বুলি। তো हायर सेकेंडरी से यहाँ तक कितना होगा? हायर सेकेंडरी से यहाँ पे आपका लगभग 2 किलोमीटर। 2 किलोमीटर। तो हायर सेकेंडरीটোৰ পৰা আপুনি যোনটো ওপৰলৈ আহিব, তো পাহাৰৰ ওপৰত আহিব, তো 2 কিলোমিটাৰ আহিলে আপোনালোকে পাই যাব যোনটো আপোনাৰ কিমিন ভিউ पॉइंट है। तो यहाँ सर खाने के लिए क्या फैसिलिटी क्या क्या मिल सकता है? खाने में आपको चाइनीज़, इंडियन मिलेगा। नाइट स्टे भी होगा। नाइट स्टे भी होता है। नाइट स्टे का साथ में वी प्रोवाइड कम्प्लीमेंट्री ब्रेकफास्ट। तो हमारे ट्री हाउस में अगर आप स्टे करेंगे तो पर नाइट का 2000 होगा। पर नाइट का 2000। तो वहाँ पे जो ट्री हाउस है वहाँ पे एक ही आदमी बैठ सकता है? 4 आदमी का स्पेस है। मतलब वो जो ट्री हाउस है, ट्री हाउस में 4 आदमी एक ही साथ बैठ सकते हैं। তো এই যোনটো কিমিন ভিউ পইণ্টত যোনটো আপোনাৰ এটা ট্ৰি হাউচ আছে, ট্ৰি হাউচটোত আপোনাৰ 4টা মানুহ একেলগে থাকিব পাৰিব। তো তাৰ আপোনাৰ পাৰ পাৰ্চন যোনটো আপোনাৰ ট্ৰি হাউচ আছে তাৰ 2000 টকা পাৰ নাইটত হয়। তো আপোনালোকে যদি 4জন মানুহ আহে তো 500কে পৰিব পাৰ নাইটত। तो अपनी कैंप भी कैंप भी कर सकते हैं। कैंप भी है फैसिलिटी, प्लस टी हाउस भी है। टी हाउस तो आप लोग থাকিব পাৰে। तो मैं हिंदी आई कैसे तो यहाँ पे आप लोग कुछ अगर आपका कुछ ओकेजन हो गया, मान लीजिए सेलिब्रेशन हो गया, बर्थडे सेलिब्रेशन हो गया, शादी हो गया, उसका भी आप लोग यहाँ पे आके पार्टी कर सकते हैं। रोस्टिंग इवेंट हो गया, रोस्टिंग पोर्क चॉप वो सब कुछ मिल जाएगा। रोस्टिंग भी मिल जाएगा। तो विंटर में तो आप लोग का बॉनफायर होगा, रोस्टिंग ही ज़्यादा चलता है। और कभी कभी ओकेजन में ट्रेडिशनल हम लोग डिश भी प्रोवाइड करते हैं बैम्बू में। ओके, थैंक यू हिरंजू, नाइस टू मीट यू अगेन। थैंक यू। फिर आना। तो আপোনালোকে যদি আহিব বিচাৰে তেনেকৈ ধুনীয়াকৈ আহিব, যেনেকৈ আমি এক্সপ্লেইন কৰি দিছোঁ যে কিমিনৰ পৰা পহুমৰাৰ পৰা আপোনাৰ 22 কিলোমিটাৰ। 22 কিলোমিটাৰ অহাৰ পিছত আপোনাৰ হায়াৰ ছেকেণ্ডেৰীটো বা আপোনাৰ 2 কিলোমিটাৰ। তো 2 কিলোমিটাৰ অহাৰ পিছত আপোনালোকে পাই যাবহি আপোনাৰ কিমিন ভিউ পইণ্ট। তো
আমাৰ আজি ৰাইডটো হৈছিলে আপোনাৰ ৰাইডাৰ গেলেৰীৰ লগত হৈছিলে আমাৰ আজি ৰাইডটো। তো এই ৰাইডটোত আমাৰ যিকেইজন আমাৰ মেইন মানে মেম্বাৰ বুলি ক'ব লাগিব, যিকেইজন নেকি প্ৰথম পৰা লাষ্টলৈকে আমাৰ গ্ৰুপটোত থাকে। তো তাৰ ভিতৰতে এজন মানুহক মিলাব গৈ আছোঁ, যিজনে নেকি আমাৰ গ্ৰুপটো প্ৰথম পৰা আৰম্ভণিৰ পৰা তেওঁ জড়িত হৈ আছে। তেওঁ হৈছে এজন মিষ্টাৰ আকাশ চৌধুৰী। আৰু ইয়াৰ এটা মেইন মানে নিগেটিভ পইণ্ট কি আছে? টাইমটো ধুনীয়াকে দিয়ে কিন্তু সেইটো টাইমত নাপায়হি। তো ইয়াৰ কাৰণে কিন্তু আমাৰ গ্ৰুপটোৰ টাইমিংটো বহুত খেলি মেলি হৈ গৈছে। তো এইটো কাৰণে তুমি গোটেইখিনিকে এটা ৰিকুৱেষ্ট কৰা যে তুমি যে টাইমটো মেইনটেইন কৰি থাকিবা, প্লাছ গোটেই মেম্বাৰখিনিৰ ওপৰত কিবা এটা কি ক'বা কৈ দিয়া। যেতিয়া হয় ফাৰ্ষ্টত এবাৰ মিট আপ পইণ্টে ময়ে থাকিম আৰু সেইটো কাৰণে টেনশ্যন ল'ব নালাগে। তো এইবাৰ কমিটমেণ্ট দিছে যে নেক্সট ৰাইড যেতিয়া হ'ব তেতিয়া ফাৰ্ষ্ট মেম্বাৰ কোন থাকিব জেগাটোত? আকাশ থাকিব। গোটেইকেইটা ৰাইডত প্ৰথম পাওঁহি মই। গ্ৰুপটোৰ বিষয়ে তেতিয়াহ'লে তুমি কিবা এটা কৈ দিয়া। কোৱা গ্ৰুপটোৰ বিষয়ে কি ক'ম আৰু গ্ৰুপটো এনেকৈ আগবাঢ়ি যাওক। এনেকৈ 5টা বাইকৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। 5টা আমি ৰাইডাৰখিনিতো মানে আমাৰ এনেকুৱা বহুত দিনৰ পৰা আমি এনেকৈ ওচৰে যাওঁ, মানে এনেকুৱা হেৰি নাছিলে। এতিয়া আৰু অলপ হেৰি হৈছোঁ আৰু তো বাকী মেম্বাৰখিনি কাৰণে কি ক'বা, যিখিনি মানে নতুনকৈ আহিব যোৱা আগলৈ আহিব সেইখিনি আহিব সেইবিলাকৰ স্পীড লিমিটটো মানি চলিব লাগিব। স্পীড লিমিট ৰাইডত গ'লে যেতিয়া মানে গ্ৰুপটো যাব ন, তেতিয়া মানে গোটেইখিনি এটা মেইনটেইনটো হেৰি কৰি দিয়াটো ভাল। ছিংগুলকৈ গ'লে বেলেগ কথা এইটো না, তই যিমান ফালি যাওঁ এতিয়া গ্ৰুপটো গোটেই গ'লে ইটোৱে ফালি গ'ল আকৌ ইটো ফালি যাব, তেতিয়া বাইচান্স কিবা এটা হৈ যাব, তেতিয়া গ্ৰুপটো মানে। তো আজিৰ ৰাইডটো মেইনলি আপোনাৰ ইণ্ডিপেণ্ডেঞ্চ ডে কাৰণে হৈছিলে। তো তাৰ ওপৰত এষাৰ ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম। তো এইটোৱে হৈছিলে আপোনাৰ কিমিনৰ যোনটো মেইন ভিউ পইণ্ট আছিলে সেইটোৱে আছিলে, য'লৈ নেকি আমি আহিছিলোঁ সেইটোৱে হয়। তো আপোনাৰ এই জেগাটোলৈ যদি আহিব বিচাৰে তেতিয়া আপুনি পহুমৰাৰ পৰা আপোনাৰ 22 কিলোমিটাৰমান হ'ব। 22 কিলোমিটাৰ পিছত আহি পেলাই আপুনি এই যোনটো কিমিন ভিউ পইণ্ট হয়, তো ইয়াতে আপোনাৰ ধুনীয়াকৈ খোৱা চব ধুনীয়াকৈ পায়। তো আপোনালোকে আহিব পাৰিব আপুনি কিমিন ভিউ পইণ্টলৈ। তো এবাৰ যদি টাইম মিলে তো নিশ্চয় আহিবলৈ চেষ্টা কৰিব কিমিন ভিউ পইণ্টলৈ। তো আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিম, কিয় কাৰণ বহুত সময় হৈ গৈছে মোৰ, কাৰণ আপুনি জানিছে যে মোৰ একদম পূৰা তো আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিম। তো আকৌ লগ পাই আছোঁ এটা নতুন ৰাইডত। তো আজিলৈ বাই বাই, গুড নাইট।